Hello friends, welcome to my channel BORAH VLOG. আজি আপোনালোকে থাম্বনেলটো দেখি পিনি গমে পালে চাগে ভিডিওটো কিহৰ ওপৰত হ'ব পাৰে। Yes, আমাৰ অসমীয়া প্ৰিয় খাদ্য গাহৰি মাংস। বাট মাংসটো মই নাই বনোৱা, সেইটো কোনে বনাইছে আপোনালোকে জানিবলৈ ভিডিওটো চাই থাকক। এণ্ড কি প্ৰক্ৰিয়াৰে বা কি প্ৰচেছত বনাইছে সেইটো ডেছক্ৰিপশ্যনত কৈ দিম আৰু ভিডিওটো আপোনালোকে গমে পাব। এণ্ড আপোনালোকে ভিডিওটো যদি চাই ভাল পায় দেন প্লিজ লাইক কৰিব, সাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকনটো দবাই দিব যাতে ফিউচাৰ নটিফিকেশ্যনখিনি পাই থাকে কি ভিডিও নতুন আহি আছে। আৰু ভিডিওটো বেছি লম্বা নকৰি আপোনালোকক এটাই কথা ক'ম, ভিডিওটো এণ্ডিঙলৈকে চাব কাৰণ মাজত কিছুমান ভাল বস্তু আছে। চ' আহক ভিডিওটো ষ্টাৰ্ট কৰোঁ। সদায় চাব আপুনি বেছি নুম নাথাকক। প্ৰথমতে বইল কৰি লৈছে মাংসখিনি। এতিয়া বইল হৈছে মাংসখিনি, দুটামান ৰঙা জলকীয়া ঢালিছে 29 টকানে, এইখিনি পেলাই দিব পানীখিনি হৈ গ'ল আৰু বইল। এক্সট্ৰা আলু, পিঁয়াজ আৰু কাৰি পাত্তা লাষ্টত দিবলৈ, এইটো কাৰি পাত্তা ধুনীয়া লাগে খাবলৈ। গেছ এইটো আদা নহৰু আৰু জলকীয়া ইয়াতে খুন্দি দিলে আৰু লাষ্টত অকণমান খৰিচাও দি দিম যাতে ধুনীয়া হওক। এতিয়া দেখিছে ইয়াৰ পৰা তেল ওলাইছে আৰু অকণমান তেল ওলাব লাগিব যাতে মাংসটো অকণমান সিজক। আৰু যদি সিজক অকণমান লাইট এটা কালাৰ আহিছে লাইটকৈ, তাকে এতিয়া অকণমান চিম কৰি দিব লাগে। আপোনালোকে বেছি হাই ৰাখিলে মানে জ্বলি যাব, ৰঙা হৈ যাব। অকণমান চিম কৰি দিব লাগে, তেতিয়া আপোনাৰ মাংসটো যি তেলখিনি আছে সেইখিনি ওলাই যাব আৰু ধুনীয়াকৈ সিজিও যাব। আৰু স্মল চাইজ ভিতৰত অকণমান গৰম দিন আহিলে তাকে আপোনালোকে গমেই পাইছে চাগে ৰ'দটো আমাৰ অসমীয়াত কোৱালিকে টেকে দিছে ৰ'দটো। আৰু ভিতৰত আছোঁ, সেইখিনি ফ্ৰাই কৰি আছে। ফ্ৰাই মানে কি, তেলখিনি ওলাই লওক তেতিয়া ধুনীয়া হয়। চালি বইল কৰি ল'লে, অকণমান বইল কৰি ল'লে যাতে মাংসখিনি অকণমান সিজি যাওক। তাৰপিছত এতিয়া অকণমান ফ্ৰাই কৰি দিছে, তেলটো ওলাওক, তাৰপিছত বস্তুখিনি দিব। আৰু তেতিয়ালৈকে আপোনাক বস্তু কিছুমান দেখাই দিওঁ এটা সৰু মোৰো। আহক। ধুনীয়া ফুল আছে। ৰেড ৰ'জ মোৰ চবতকৈ ফুলৰ ভিতৰত মই একচুৱেলি কালাৰটো ভাল পাওঁ পাৰ্পল, সেইকাৰণে এইটো কালাৰো মানে ফুলটো ধুনীয়া লাগিছে। ধুনীয়া পাৰ্পল মানে দূৰৰ পৰা বেলেগ এটা ভাইব্ৰেণ্ট এটা হেৰি আহে আৰু সেইটো ইমান ধুনীয়া। ধুনীয়া লাগিছে ফুলযোৰ। আপোনালোকে যদি জানে ফুলজোপাৰ নাম মোক কমেণ্টত ক'বচোন। এইটো ধুনীয়া ডাৰ্ক ৰেড টাইপৰ। দিছ ইজ মাই বাসন্তী, বাট এখন মোৰ মানে প্ৰিয় ৰকি বুলি মাতো। ষ্টিকাৰ নলগাওঁ বাইকখনত, খালি বেয়া লাগে ষ্টিকাৰ লগালে। বাট য়েছ, এটা টাইমত লগাম বাৰু, ৰকি বুলি লিখি দিম। এতিয়া দেখিছোঁ
ভাইটিয়ে নতুন নইজৰ হেডফোন ল'লে কেনেকুৱা শুনিবলৈ ধুনীয়া তাকে ইয়াৰ পৰা ৰেকৰ্ডিং কৰোঁচোন অথনিৰ পৰা মাইকটোৰ পৰা কৰি আছিলোঁ চাওঁচোন এখন মোৰ বাইক এতিয়া আপোনালোকে শুনি আছে নইজৰ হেডফোনৰ পৰা এইটো চাওঁ কেনেকুৱা হয় শুনি চাওঁ আমিও একচুৱেলি সৰু কিবা কিবি ৰেকৰ্ডিং আছে আহক এইটো পৰাই মানে ৰেকৰ্ডটো কৰিছোঁ আপোনালোকে যোনটো শুনি আছে ইয়াত মানে মই ইয়াক তাকে কৈ আছিলোঁ নইজ কেঞ্চেলেশ্যন ইমান নাই তাকে কৈ আছিলোঁ ক্লিয়াৰ দেখিছেনে নাজানো কেমেৰাটো ধুনীয়াকৈ মোহাৰি মেলি থৈছোঁ এতিয়া আপোনালোকক বহুত ধুনীয়া বস্তু এটা দেখাম যোনটো মোৰ প্ৰিয় আৰু মোৰ মনৰ একদম ওচৰত মনকে কৰীব বুলি কয় যে সেইটো বস্তু মই যোনটো বস্তু দেখিলে মানে মনটো মানে বহুত হেপী হৈ যায় চব বস্তুটো হ'ল এইটো দুটা আছে আমাৰ ঘৰত আৰু এটা আছে ডনি বুলি কোলাকে বৰ ধুনীয়া এটাৰ লগত যিমানো খেলোঁ আমনিটো নালাগে মানে একচুৱেলি সেইকাৰণে কয় ডগছ আৰ ট্ৰু ফ্ৰেণ্ড অফ এ হিউমেন বিং বহুত মনটো ভাল লাগি যায় একচুৱেলি মনটো বেয়া লাগি থাকিলে এটাৰ লগত লাগি থাকিলে ভাল লাগি যায় অথনিৰ পৰা লাইটটো দিয়া নাছিলে সেইকাৰণে ইমান ভাল লগা নাই এতিয়া লাইটটো দি দিলে ধুনীয়া এটা সেইটো হৈছেগৈ আৰু এইখিনি আমাৰ সৰু চেফ যদি কাৰোবাৰ ঘৰত কিবা গাহৰি খাবলৈ মন আছে শিৱসাগৰত শিৱসাগৰত থাকে মাতিলে হৈ গ'ল বনাই দিব হয়নে হৈ গ'ল ৰেডি আমাৰ মাংস ধুনীয়া লাগিছে কি ধুনীয়া ৰং এটা আহি গ'ল এইখিনি পানী দিয়া নাই ইয়াত অকল মানে তাৰপৰা তেলখিনি যোনখিনি ওলালে সেইখিনি অলপ ষ্টাৰ্টিঙত অলপ দিছিলে মাজত অ'কে মানে নজ্বলিবলৈ পানী অলপ দি দিছিলে নহ'লে মাংসটো জ্বলি যায় যে এইপিনে দাইলো হৈ গ'ল মাংস ভাতটো বনাই হৈছেগৈ ভাইটিয়ে ৰেডি কৰি আছে মই দেখাব খুজিছিলোঁ ভাইটিয়ে মানে ক'লে অকণমান সজাই লওঁ ভালকৈ দেখিবলৈ লাগিব সেইটো কাৰণে সজাই লৈছে আৰু এইখন আৰু আপোনালোকক বস্তু এটা দেখাইছোঁ পুৰণি গছ এজোপা আমি সৰুৰ পৰা মানে তাৰ পৰাই খাই আছিলোঁ আম গছ একচুৱেলি বহুত পুৰণি বহুত ডাঙৰ হৈ গ'ল কিন্তু মিঠা হয় সৰু আম হয় বাট বহুত মিঠা আৰু এইটো এজোপা হ'ল আম গছ লাগিছে ফুল লাগিছেগৈ মানে ফুল ফুলিছে এতিয়া আম হ'ব বহুত ওপৰত তললৈ হৈ পৰি ফাটি থাকে পাৰিবোৰ মানে ইমান বিশেষ সুবিধা এটা নাই বাট তললৈ পৰি পিনে যোনটো পকা আমটো পৰি যায় সেইটো খাবলৈও মানে বহুত ধুনীয়া টেষ্টি হয় এনেই হ'লে টেঙা মানে আপুনি যদি কেঁচাত খায় বাট পকাৰ পিছত বহুত ধুনীয়া এখন সৰু সুৰাকৈ বাৰী সৰু মানে ডাঙৰে হয় আপোনাৰ জেতুকা গছ জেতুকা খাই চাওঁ দেখিবলৈ বহুত ডিলিচিয়াছ লাগিছে বহুত টেষ্টি লাগিছে অ'কে বহুত টেষ্টি লাগিছে বাট খাই চাওঁ তাৰপিছত আপোনালোকক য়েছ নৰসিংহৰ যোনটো ফ্লেভাৰ মুখত এক্সপ্ল'ড হৈ গৈছে মানে বহুত ধুনীয়া লাগিছে ওৱান অফ দ্য বেষ্ট ফিলিং আমাৰ সৰু চেফে বহুত ধুনীয়া বনাইছে আমি কেনেকুৱা এইপিনে একচুৱেলি মানে যোনটো জুচিনেছ ইমান ধুনীয়া যদি শিৱসাগৰত যোনেও খায় এবাৰ মই ফোন নাম্বাৰ দি দিম ডিছক্ৰিপশ্যনত কণ্টেক্ট কৰিলে হৈ গ'ল নৰসিংহৰ লগত বহুত ধুনীয়া বনায় বহুত ধুনীয়া হৈছে তাকে এতিয়া আমি খাই লওঁ আপুনিও গাহৰিটো আনি পিনে এইটো প্ৰচিজাৰত যেনেকৈ দেখালোঁ বনাব পাৰিব বহুত ইম্পৰ্টেণ্ট বস্তু এটা লৈছোঁ নহৰু যোনটো আপোনালোকৰ প্ৰেছাৰ থকা মানুহৰ কাৰণে সদায় ভাল প্ৰেছাৰ বিশেষ নাই কেতিয়াবা প্ৰেছাৰ উঠি যায় এনেকৈ মাংস বেছি খাই চ' এতিয়া খাই হৈ গ'ল আমাৰ বহুত ধুনীয়া আছিলে এক্সপ্লেইন কৰিব নোৱাৰোঁ জাষ্ট এটা ৱৰ্ড কম
wow but ইয়াতে শেষ হোৱা নাই আৰু এক্সট্ৰা আছে কিছুমান এইটো ভিডিঅ'ত নহয় নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব চ' সেইটো কাৰণে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড বেল আইকনটো দবাই দিব যাতে ফিউচাৰ ভিডিঅ'ছৰ ন'টিফিকেশ্যনখিনি পাই থাকে আৰু হৈ গ'ল আমাৰ চিঞৰখিনি শুনিছে ভাত দিছে চব পূৰা ভোক লাগি আছে সিহঁতক এতিয়া ভাত দিয়া হৈছে ৰোহনে ভাত দি আছে আৰু এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে দেন প্লিজ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে ফিউচাৰ ভিডিঅ'ছখিনি পাই থাকে আৰু এনেকৈ চেষ্টা কৰিম আপোনালোকক মানে এণ্টাৰটেইন কৰা যিমানটো পাৰোঁ আৰু আজিৰ কাৰণে বাই বাই